নমস্কাৰ বন্ধুসকল, মই বৃষ্টি ৰাণী এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ আহিছোঁ তেজপুৰ চহৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ পশ্চিমে দ পৰ্বতীয়া নামৰ গাঁৱত ইতিহাস প্ৰসিদ্ধ শিলৰ দুৱাৰ, যাক আমি ছেকেণ্ড গেট বুলিও জানো। বানৰজাই হৰিহৰৰ মিলন ভূমি স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ এই মন্দিৰটো নিৰ্মাণ কৰিছিলে। আপোনালোকে দেখিব পাইছে, মই দেৱজা মামা আৰু ৰুবুল মামা এণ্ট্ৰি কৰি ল'লোঁ, আৰু সেইটো সৰ্বানন্দ আংকুলো আহিছে, আৰু সেইজনী মই এনেই কিবা কিবি কৰি আছোঁ, আৰু কিয় কাৰণে মোক কৰিবলৈ একো নাই। আৰু এইটো হ'ল শিৱ মন্দিৰ, ইমান ধুনীয়া আপোনালোকে চাব পাৰিছে। আৰু মই এবাৰ ইফালৰ পৰা ইফালে কৰি আছোঁ। ইমান ধুনীয়া মন্দিৰটো সেইজনী মই খোজকাঢ়ি আহি আছোঁ। আপোনালোকে চাব পাৰিছে যে শিৱ মন্দিৰটো মোক বহুত ধুনীয়া লাগিছে। আপোনালোকৰ ভাল লাগিছে নাই ক'ব। আৰু এইজনী মই ইয়াতে বহি আছিলোঁ, এতিয়া মই উঠি আহি গ'লোঁ, আৰু মই ভাবিছোঁ এতিয়া কি কৰিম। এই ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ। লগ পাম পুনৰ এটা ভিডিঅ'ত। মোৰ ভিডিঅ'ছবিলাক চাই থাকিবলৈ আপোনালোকে মোক লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।